Hey guys, welcome back to our channel. আপোনালোক সকলোকে মিলিজুলি ক্ৰিয়েচনৰ অন্যতে ভিডিঅ'লৈ স্বাগতম জনাইছো। No. আমি এতিয়া হাজি কাছি ৰেডি। আমি এফালে যাবলৈ লাছো। এতিয়া কোনফালে যাম আপোনালোকক পিছত জনাই আছো। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো চাব লাগিব বিনা স্কিপ কৰি। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। লগত বস্তু কেইটামান লৈ লৈছো এইবোৰ কাপোৰ এইবোৰ দেউতা জেকেট ইয়াত আমাৰ হাইনেক চল এইবোৰ আছে এতিয়া যাবলৈ ওলাইছো মাজতে এয়া লাডৰগড়ত ৰাস্তা বনাই আছিলে বহুত জাম লাগিলে দেখিছে কিমান ডাঙৰকে বনাইছে খুঁটাবোৰ মই দেখিয়ে ভয় লাগি গৈছে এইবোৰ দেখিছে তলত এইবোৰ লোহাৰ ৰংগৰ এইবোৰ আমি গোটেইবোৰ একদম চক খাই গৈছে কি ইমান ডাঙৰকৈ বনাইছে বহুত দীঘল আছিলে বহুত বছৰ মূৰত গৈছোঁ মানে কিমান হ'ব 3 বছৰমানৰ পিছতহে গৈছোঁ নেকি এইটো তেতিয়া নাছিলে এতিয়াহে বনাই আছে ওপৰত কি বনাব বুলি কৈছিলে এইটো উৰণীয়া অভাৰব্ৰিজ বনাব বুলি কৈছিলে এটা আমি এটা মামাহঁতৰ ঘৰ আহি পালোহি আপোনালোকক কোৱা নাছিলোঁ আমি মামাহঁতৰ ঘৰলৈ আহিছোঁ তিতাবৰ বেঙেনা খোৱাত থাকে আৰু এইফালে আছে মুখখন দেখাই নাই আমাৰ মামা ছোৱালী নামটো কি আছিলে পৰিস্মিতা হাজৰিকা এইফালে আমাৰ বা হাই গাইজ আৰু এইফালে ঘৰটো ৰং দিলে কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এইফালে আছে পাকঘৰ চব নতুন বনাই থৈছে মুখখন ভালকে দেখাই নাছিলো এইফালে আগত ভিডিঅ এয়া আমাৰ মামা গুবিৰ মামা হাই হেল্ল' কি খবৰ ভালে আছো এইফালে আছে ককা তাৰপা এই আমাৰ মামা ল'ৰা কালি আকৌ ঠাহনি পোৱা নাই ন দিনতে ইয়া কোন তাৰপিছত বোলো ৰ মই অসমীয়া দৰৱ এটা খুৱাই একেলে আহিছে যে একেলে আহিছে যে তাৰপৰা খুৱাই দিলো তেহে ঠাম কাটিছে ঠাম কাটিলে এতিয়া আজি যেনিবা আজি আকৌ গোটেই গাত ৰঙা হৈ পিনি গুটি ওলাই গলত ভাত পানী একোৱে খোৱা নাই বাবু আমাৰ বাবু এইটো বাবু কোন এইটো মাতা আকৌ এইফালে আহা বাবু দে বাবু কোন তো Ya, Mama.
এইমাত্ৰ যে দেখিলে যিজন মামা তেওঁ এই ল'ৰাটোৰ দেউতাক আৰু সেই পৰিস্মিতাৰ ল'ৰাটোৰ দেউতাক মানে আমাৰ ফাৰ্ষ্ট মামা আৰু যিজন দেখুৱাইছিলোঁ সেইজন ছেকেণ্ড মামা। হে গাইজ আমি এতিয়া ঘৰ পাইছোঁহি এই জাষ্ট এতিয়া হৈছে 9:30। আমি তাৰপৰা ওলাইছিলোঁ 7:06 মানত আৰু এতিয়াই ঘৰ পাইছোঁহি। মোবাইলটোত একদম চাৰ্জ নাই আৰু ভাগৰ লাগিছে, গতিকে অকণ পিছত লগ পাই আছোঁ। হে গাইজ কালি আৰু ভিডিঅ' কৰিবলৈ নহ'ল, এতিয়া আজিহে ভিডিঅ'টো শ্বুট কৰিব পাৰিছোঁ। আজি আকৌ দেউতাৰ বায়েকৰ ল'ৰাৰ বিয়া, মানে আমাৰ জেঠাইৰ ল'ৰাৰ বিয়া, তাৰ কাৰণে যাবলৈ ওলাইছোঁ। তাক দেখিছেনে চাদৰ মেখেলা পিন্ধি লৈছোঁ আৰু পূৰা টিপ টপ। এতিয়া 12টামান বাজিলেগৈ, পূৰা কাৰেক্ট 12টা আৰু জোৰোণ গ'ল চাগে, তাৰপিছত দেৰিয়ে হৈছেগৈ। এইফালে মা দেউতা ওলালে। আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আৰু ছোৱালী কইনা লগতে লৈ আনিব দিনতে, আকৌ ৰাতিলৈ নথয়। তেতিয়াহ'লে ব'লক। এয়া আমাৰ চুবুৰীৰ নামঘৰত নাম প্ৰসংগ কৰি আছে, ৰাতিলৈ ভাওনা পাতিব। আমি যাওঁতে সোমাই গৈছোঁ। दिन शगना दा चढ़िया आओ सखियों नी बेड़ा सजिया। हाँ मेरा सजना मिलिया सजना मिलन वधाइयां नी सजन डोली लेके आना नी बेड़ा सजिया। मेरा सजना मिलिया सजना मिलिया सजना मिलिया। वो दिन शगना दा चढ़िया आओ सखियों नी बेड़ा सजिया। हाँ मेरा सजना मिलिया सजना मिलन वधाइयां नी सजन डोली लेके आना नी मेरा सजना। टोलना वे रंजन माही टोलना वे हीर जोगनी टोलना वे तू मेरा नसीबा टोलना वे मैं जुगनी तेरी टोलना। जावा ना मैं बिन शहनाइया सतरंगी रुबाइया सुना जा तू अर जाइया। जावा ना मैं बिन दिन शगना दा चढ़िया आओ सखियों হে গাইজ আমি বিয়া ঘৰৰ পৰা আহিলোঁ, এতিয়া পিছে 7:30।
আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহ'লে আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ তেতিয়ালৈকে চাই থাকিব মিলি জুলি ক্ৰিয়েশ্যন